কিছুমান ঘটনাৰ পূৰ্বানুমান সাধাৰণ মানুহৰ বাবে অসম্ভৱ। এটা পৰিয়ালক কেন্দ্ৰ কৰি আমাৰ আজিৰ কাহিনী। এটা পৰিয়াল যাৰ জীৱন পৰিক্ৰমা মাজুলীৰ প্ৰত্যেক বাসিন্দাৰ সাংসাৰিক জীৱনৰ প্ৰতীকী স্বৰূপ। সুখ দুখৰ মাজতে নতুন আশাৰ ৰেঙনি দেখা সোণালী সময়ছোৱাতেই পৰিয়ালটোলৈ নামি আহিল এক অকাল দুৰ্যোগ। আহকচোন মাজুলীৰ এই কাহিনীটো শুনি চাওঁ এবাৰ। আহি পালেহি নাই অ মাজনী। নাই অহা। তুমি ইমান দেৰিলৈকে হোৱা নাই যে? আহি লওকচোন বাৰু ইমান বৰষুণ জাক দি আছে, সোনকালে ঘৰলৈ আহিব লাগে আকৌ। ক'ত বা আছে, কামটো বা কি হ'লগে পাই একোৱেই গম পোৱা নাই নহয়। চাচোন গোটেই বৰষুণ জাকত মোৰ কিবা চিন্তাহে হ'বলৈ ধৰিছে। দেউতা তোমাৰ এনেও এইকেইদিন গাটো অলপ বেছি বেয়া। সোনকালে শুই থাকাচোন তুমি। সি আহিলে ভাত পানী দি ময়ো শুমগৈ। হ'ব বাৰু দে মাজনী, মই সেই শুমগে তেতিয়াহ'লে। পালিহি হ'বলা বোপাই। তই বাৰু এই ধাৰাসাৰ বৰষুণ জাকত ইমান দেৰি কৰিব লাগেনে বোপাই? নহয় অ দেউতা, ৰেইনকোটটো নিনিলোঁ যে, সেইকাৰণে যদুৰ ঘৰতে ৰৈ দিলোঁ অলপ। পিছে বোপাই কামটো হ'ল নাই? সিহঁতে হ'বলা ইমান সহজতে পইচাকেইটা ঘূৰাই দিব। মই কৈ থৈ আহিছোঁ অহা সপ্তাহত লাগিবই বুলি। জানো পাই কি হ'বলৈ ধৰিছে এইবোৰ। মানুহবোৰৰ মতি গতি একো ধৰিবই নোৱাৰিচোন। চাচোন প্ৰয়োজনৰ সময়ত নিজৰ প্ৰাপ্যকেইটাও যদি নাপাওঁ আৰু নিজৰ পাবলগীয়া টকা কেইটাও যদি নাপাওঁ, কেনেকৈ হ'ব বাৰু কচোন বাৰু। তই হাত মুখ ধুই লগে যা, ভাত বাঢ়ি থৈছো। অঁ দেউতা তুমি এইবোৰক লৈ বেছি চিন্তা কৰি নাথাকিবা। মই আৰু দাদা আছো নহয়। এনেও তোমাৰ অসুখটো বেছি হৈছে এইকেইদিন। বেছিকে চিন্তা কৰি থাকিলে আমনি হ'ব। চিন্তা বাৰু নকৰাকৈনো মই কেনেকৈ থাকো কচোন বাৰু। অহা মাহত তোৰ বিয়া, ঘৰত প্ৰথমখন বিয়া। বিয়াৰ আগে আগে যদি পইচাৰ অভাৱত যা যোগাৰ কৰিব নোৱাৰো, দেউতা মোৰ বাৰু নাকটো ক'ত থাকিব কচোন বাৰু। এইবোৰ ভাবিলেও দেখোন কিবা বুকুখন বিষাবলৈ ধৰে মাজনী। বুকুখন মোৰ। কি হৈছে দেউতা? দাদা কি হ'ল ভণ্টি? হেল্ল', এম্বুলেঞ্চ। দাদা আৰু কিমান সময় লাগিব? পাৰে যদি অলপ সোনকাল কৰকচোন। পাইছোহি আৰু, চিন্তা নকৰিব। এখেতে দৰৱবোৰ এইকেইদিন ৰেগুলাৰলি লৈ আছিল নে? সকলোবোৰ আপুনি কোৱাৰ দৰে মানি আছিল ডক্টৰ, কিন্তু লাষ্ট দুদিনমান বৰ বেছিকৈ চিন্তা কৰি আছিলে দেউতাই। বুজিছোঁ। যিমানখিনি পাৰি আমি ইয়াতে ট্ৰিটমেণ্ট দিছোঁ, কিন্তু প্লিজ তেখেতৰ ডক্টৰ, কণ্ডিশ্যন বৰ কিবা চিৰিয়াছ। এটা কৰি মোৰ দেউতাক বচাওক। ডোণ্ট ৱৰি, চব ঠিক হ'ব। হেল্ল', হস্পিটেল পালিগেনে? অঁ ভৰ্তি কৰালোঁ। দেউতাৰ কণ্ডিশ্যন হেনো বৰ চিৰিয়াছ। হে প্ৰভু, কি দিন দেখাইছে এয়া। ধৈৰ্য ৰাখ, ভাল হ'ব। ফোন কৰিবি মোক। হ'ব, ৰাখিছোঁ দে। ডক্টৰ, কিবা পৰিৱৰ্তন আহিছেনে? চাওক, আমি নিজৰ কৰণীয়খিনি ইয়াতে কৰিছোঁ, বাট হি ইজ ইন এ ক্ৰিটিকেল কণ্ডিশ্যন। চ' তেওঁক অতি শীঘ্ৰে যোৰহাট নতুবা ডিব্ৰুগড়লৈ ট্ৰেন্সফাৰ কৰিব লাগিব। মেক্সিমাম 2 ঘণ্টাৰ ভিতৰত তেখেতক ICUত ভৰ্তি কৰাব লাগিব, নহ'লে হয়তো। হে ভগৱান, কি কৰোঁ মই? আপোনালোকে পাৰিলে যোৰহাটলৈকে ট্ৰেন্সফাৰ কৰক, ডিব্ৰুগড়তকৈ সোনকালে পাবগৈ। ঠিক আছে ছাৰ। দাদাক বৰষুণৰ বাবে নদীৰ পানী বাঢ়িছে। কোনো পৰিস্থিতিতে নদী পাৰ কৰিব পৰা নাই। দলংখন থকা হ'লেও সেই চিন্তা নাছিল। ডিব্ৰুগড়লৈ মিনিমাম 4 ঘণ্টা লাগিবই। হে ঈশ্বৰ, কি পাপৰ শাস্তি দিছা মোক।
কি কৰোঁ এতিয়া? আমি যিমান পাৰোঁ সোনকালে ডিব্ৰুগড়লৈকে লৈ যোৱাটো উচিত হ'ব। ব'লকচোন। ডক্টৰে কি ক'লে? দেউতাক ডিব্ৰুগড়লৈ ট্ৰেন্সফাৰ কৰিছে। এতিয়া এম্বুলেঞ্চতে আছোঁ। কিবা পৰিৱৰ্তন আহিছেনে? নাই। দাদা দাদা কি হ'ল ভাইটি? চাওকচোন দাদা, দেউতাই একো মুভমেণ্ট কৰা নাই যে। দাদা কি হৈছে দেউতাৰ? চৰি, হি ইজ ন' মোৰ। হেল্ল' দাদা, কি হৈছে দাদা? ভণ্টি, দেউতা আৰু এদিন নহয় এদিন মহাবাহুৰ ওপৰত সপোনৰ দলংখন হ'ব। এই আমাৰ বছৰজোৰা অপেক্ষা। দলংখনৰ অভাৱতেই কত সপোন হৈ ৰ'ল, কত আশা মাটিৰ লগত মিলি গ'ল, কত প্ৰাণ উৰি গ'ল। মাজুলীয়ালেহে বুজি পায় ইয়াৰ মহত্ব। মনত পেলাওকচোন সেই দিনটোৰ কথা, সেই কৰুণ চিঞৰবোৰৰ কথা। মুহূৰ্ততেই বৰ্ণৰ বুকুত জাহ গৈছিল সেই সপোনবোৰ। ভাবিলেই আজিও গাৰ নোম শিয়ৰি উঠে। এই অপেক্ষাৰ অন্ত হ'বনে? মাজুলীয়ালৰ সপোন বাৰু বাস্তৱ হ'বনে? সঁচাকৈ বৰ্ণৰ বুকুত সপোনৰ সাকোখন হ'বনে?